हेलो एवरीवन अस्सलाम वालेकुम আজি শ্বেয়াৰ কৰিবলৈ লৈছোঁ এটা নতুন ৰেচিপি। আজি ৰেচিপিটো হৈছে আমাৰ যিটো অসমীয়া ট্ৰেডিশনেল ৰেচিপি পায়সৰ ৰেচিপি আৰু ইয়াক ক্ষীৰ বুলি কোৱা হয়। পায়স ক্ষীৰ দুটা নামে কোৱা হয়। এইটো আপুনি ঘৰত থকাই বস্তুৰে বনাব পৰা যায়। গাখীৰ চাউল আৰু ড্ৰাই ফ্ৰুটছ যিখিনি বস্তু ঘৰত থাকে সেইখিনি বস্তুৰে বনাব পৰা যায়। বহুত ইজি আৰু সিম্পল এটা ৰেচিপি হয়। খাবলৈ খুব বেছি টেষ্টি হয় আৰু দেখিবলৈ খুব বেছি টেষ্টি হৈছে। তো এই ৰেচিপিটো আজি মই কেনেকৈ বনাইছোঁ তাকে আজি শ্বেয়াৰ কৰিম। একেবাৰে ইজি হয়, বহুতে জানে, যিবিলাকে নাজানে তেওঁলোকক কৈছোঁ মই যেনেকৈ বনাইছোঁ এনেকৈ আপোনালোকে ঘৰত বনাই পেলাই খাব পাৰে। খুব বেছি টেষ্টি হয় আৰু এটা ধুনীয়া কালাৰ এটা আহিছে। তো এই ৰেচিপিটো বনাবৰ কাৰণে মই প্ৰথমতে লৈ লৈছোঁ এই ৰেচিপিটোৰ বস্তুখিনি, যিখিনি বস্তু মই ইয়াত ইউজ কৰিছিলোঁ। ইয়াতে লৈছোঁ 2 মুঠি চাউল, হাতেৰে জুখি পেলাই 2 মুঠি এনেকৈ চাউল লৈ লৈছোঁ আৰু লগতে লৈছোঁ গাখীৰ আধা লিটাৰ আৰু ড্ৰাই ফ্ৰুটছ। তো এইখিনি বস্তু লোৱা মোৰ হৈছে। এইখিনিৰ লগতে লৈছোঁ চেনি। এতিয়া কেৰাহীত বহাইছোঁ গাখীৰখিনি পেকেটটো কাটি পেলাই ঢালি দিছোঁ। এইটো বস্তুটো কি হয়, ঘৰত আপোনাৰ গধূলি ৰাতিপুৱা বা কিবা ঘৰত পাতিলে সেই সময়তো বনাব পৰা যায়। বহুত ইজি ৰেচিপি হয়। এতিয়া চেনি দি দিছোঁ গাখীৰত আৰু এইখিনি চেনিখিনি এতিয়া লৰাই দিছোঁ যাতে চেনিখিনি গাখীৰৰ লগত মিক্স হৈ যায়। এতিয়া এইখিনি মিক্স কৰি লৈছোঁ। এতিয়া ইয়াতে এড কৰিম মই ইয়াৰ পিছৰ বস্তুখিনি। এতিয়া ইয়াত মই এড কৰি দিম। এইখিনি ফুটিয়ে গাখীৰখিনি উতলি আহিছে। এতিয়া কেশৰ দি দিছোঁ। কেশৰ দিলে কি হয়, এটা ধুনীয়া গোন্ধ আহে আৰু লগতে খাবলৈও সোৱাদ হয়। আৰু এইখিনি কেশৰখিনি দি দিছোঁ আৰু এতিয়া দিছোঁ ড্ৰাই ফ্ৰুটছ মই অলপমান বেছিকৈ দিছোঁ, কাৰণ ড্ৰাই ফ্ৰুটছটো আমাৰ শৰীৰৰ কাৰণে ভাল হয় আৰু লগতে ইয়াৰ যিটো সোৱাদ খুব বেছি টেষ্টি হয়। আৰু এইটো গাখীৰত দিয়াৰ লগে লগে এটা ধুনীয়া গোন্ধ ওলাব আৰম্ভ হৈ যায়। আৰু লগতে দিছোঁ ইয়াতে ঘিউ আধা চামুচ দিছোঁ। অপশ্যনেল হয়, আপুনি নিদিলেও হয় বা দিলেও হয়, এইটো আপোনাৰ ওপৰত কথা, কাৰণ ঘিউটো হেল্ডি হয়, সেইকাৰণে এনেকৈ দি দিছোঁ। এতিয়া চাউলখিনি ধুই লৈছোঁ। 2 মুঠি চাউল, একেবাৰে বেছিও নিদিব, অকণমান চাউল দিলে হৈ যায়। 2 মুঠি চাউল ধুই মেলি এইখিনি গাখীৰত দি দিছোঁ। এতিয়া এইখিনিক লৰাই লৈছোঁ ভালকৈ। এইটো মই একদম মিডিয়াম ফ্লেমত বনাম 15-20 মিনিট সময় লৈ পেলাই। আপোনাৰ ইচ্ছা, আপুনি কিমানখিনি সময় লৈ পেলাই বনায়। কিছুমানে বহুত সময় লৈ পেলাই বনায়, আধা ঘণ্টালৈকে, যাতে একদম ক্ৰিমি যিটো পায়স সেনেকৈ বনাবৰ কাৰণে অলপ সময় লৈ বনাব লাগে। আৰু যদি শ্বৰ্টকাট বনায় তো বহুত সোনকালে হৈ যায়। তো এতিয়া ঢাকন লগাই দিছোঁ। মাজে মাজে ঢাকনটো খুলি পেলাই এবাৰ লৰাই দিছোঁ। আৰু এতিয়া দি দিছোঁ তেজপাত। আৰু এই চাইডে লাগি থকা শৰবিলাক যে, সেইবিলাক নমাই দিলে কি হয়, পায়সটো খুব বেছি ধুনীয়া এটা কালাৰ আহে আৰু লগতে ডাঠ হৈ পেলাই হয়। তো সেইকাৰণে মই এই শৰবিলাক যে নমাই পেলাই দি আছোঁ। আপোনালোকে যদি বনায় এনেকৈ নমাই দিবচোন, খাবলৈ খুব বেছি টেষ্টি হয়। একদম শৰবিলাক লাগি যায় যেতিয়া, সেইটো ক্ৰীমৰ নিচিনা হয়। সেইকাৰণে এনেকৈ নমাই দিব লাগে। মই এনেকৈ নমাই দিওঁ আৰু এইখিনি অলপ লাৰি দিছোঁ যাতে তলত লাগি নধৰক। তো এনেকৈ লৰাই পেলাই আকৌ ঢাকন লগাই দিম। মই একদম ল' ফ্লেমতে ৰাখিছোঁ, মিডিয়াম ফ্লেমতো নহয়, ল' ফ্লেমত ৰাখি পেলাই পকাই আছোঁ। তো এতিয়া আকৌ মই ঢাকনটো লগাই দিম, লগাই পেলাই আৰু অলপ সময় পকাই লওঁ। তো এতিয়া আকৌ ঢাকনটো লগাই দিছোঁ। আকৌ ঢাকনটো গুচাই পেলাই চাইছোঁ যে এইটো পকিব হৈছে। তো উঠাই পেলাই দেখুৱাইছোঁ চামুচেৰে যে এইটো অলমষ্ট পকিব লৈছে। আৰু ইয়াতে যিখিনি ড্ৰাই ফ্ৰুটছ আছে সেইখিনি ফুলি আহিছে, কিচমিচখিনি ফুলি আহিছে, লগতে কাজু আৰু সেই নাৰিকলৰ যিটো ড্ৰাই নাৰিকল বুলি কয় সেইখিনি গোটেইখিনি ফুলি আহিছে। তো খাবলৈ খুব বেছি সোৱাদ হয় এনেকৈ ফুলি আহিলে। তো এইখিনি অলমষ্ট হ'ব হৈছে। মই লাৰি দিছোঁ, কাৰণ তলত যাতে লাগি নধৰক সেইকাৰণে। আৰু এটা ধুনীয়া কালাৰ আহিছে, সেই কালাৰটো কেশৰৰ পৰা আহিছে, সেইকাৰণে কেশৰটো দিলে এটা ধুনীয়া কালাৰ আহে, সেইকাৰণে মই কেশৰটো ব্যৱহাৰ কৰোঁ। এতিয়া এইখিনি আকৌ এবাৰ ঢাকন লগাই পেলাই আকৌ অলপ সময় পকিবলৈ দিছিলোঁ। আকৌ এতিয়া খুলি পেলাই চাইছোঁ যে এইটো একদম মানে ক্ৰিমি হৈ গৈছে। ইয়াতে 70% পূৰা গলি গৈছে আৰু 30% অলপ মানে গোটা আছে। চাউলখিনি পকি গৈছে, কিন্তু চাউলৰ যিটো চেপতে আছে। তো এনেকুৱা হ'লে কি হয়, খুব বেছি টেষ্টি হয়, ক্ৰীম লাগে, এনেকুৱা লাগে যে ক্ৰীম দি পেলাই বনাইছোঁ। এতিয়া নমাই দিছোঁ, অলপ ঠাণ্ডা হ'ব দিছোঁ। তাৰপাছতে বাতি এটাত ওলাই লৈছোঁ। বাতি এটাত নমাই লৈছোঁ।
এনেকৈ বাতি এটাত নমাই লৈছোঁ, দেখুৱাই আছোঁ নমাই পেলাই। আৰু ইয়াৰ পিছত ইয়াতে অলপ গাৰ্নিছ কৰি দিম আৰু অলপ ড্ৰাই ফ্ৰুটছ দি পেলাই। এইখিনি নমাই লৈছোঁ। এতিয়া এইটো অলমষ্ট হ'ব হৈছে। এতিয়া এইখিনিত অলপ ড্ৰাই ফ্ৰুটছ দি দিছোঁ। তেনেকৈ দি দিলে কি হয়, খাবও টেষ্টি হয় আৰু লগতে দেখিবলৈ খুব বেছি ধুনীয়া হয়। সেইকাৰণে গাৰ্নিছ কৰি দিছোঁ। এই বস্তুটো মই দুবাৰকৈ দেখুৱাই দিছোঁ। তো এইটোৱে আছিলে মোৰ আজি ক্ষীৰৰ ৰেচিপি। আপোনালোকে যিবিলাকে নাজানে তেওঁলোকে এনেকৈ চাই পেলাই বনাব পাৰে, খুব বেছি টেষ্টি হয়। আৰু ঘৰতে যিটো কম বস্তু আছে আপোনাৰ সেইটোৰে বনাব পৰা। জৰুৰী নহয় যে জহা চাউলেৰে বনাব লাগিব, যিকোনো চাউলেৰে বনাব পৰা যায়। তো এয়া আছিলে আজিৰ ৰেচিপি।